बिटिआर गोजोन गोरोबथाखौ आबुङै मावफुंनो थाखाय फैगौ 21 नभेम्बराव गोदान दिल्लीनि जन्तर मन्तराव सोमावसारगोन। 21 नवेम्बरत आमी जन्तर मन्तৰৰ নতুন দিল্লীত আমি এটা বৃহৎ এটা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিম। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংস আন্দোলন চলাম। এই আন্দোলন জংগী হ'ব। আন্দোলন আমি কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ কাৰণে আন্দোলন হ'ব। जायखिजाया समावनो 122 संबिजिर सोदांनाय आरो आर्टिकेल 208 जानांगौ। कार्बि आंलं आरो डिमा हासावनि बर' कचारिफोरनो STH होनांगौ। जिकुनु बिनिमयत 125 एमेन्डमेन्ट आर्टिकल 280 एमेन्डमेन्ट হোৱাটো আমি বিচাৰিছোঁ। ইয়াৰ কোনো বিকল্প পন্থা নাই। আৰু কাৰ্বি আংলঙৰ যি ST হিলৰ বিষয়, বড়ো কছাৰী কাউন্সিলৰ বিষয়, চুক্তিৰ এই মূল দফাসমূহ এতিয়ালৈকে আৰু মানে সমাধান হ'বলৈ বা ইয়াক ৰূপায়ণ কৰিবলৈ বাকী আছে। ছামাৰ ছেশ্যন গ'ল, এতিয়া উইণ্টাৰ ডিচেম্বৰত আহি আছে। তো আমি দাবী জনাইছোঁ যে যিকোনো বিনিময়ত এইটো পাছ হ'ব লাগে। अक्ट'बराव आसामनि 30 जिल्लाफोरनि गाहाय मावख'आव हानजा सरनाय हाबाफारि लागोन। গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিছোঁ যে অহা 29 তাৰিখে অসমৰ প্ৰায় 30টা জিলাত প্ৰতিটো জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিবাদী এটা ৰেলী কাৰ্যসূচী আমি ওলাম। তাত ৰেলী ফৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন, বড়ো একৰ্ড ইমপ্লিমেণ্টেশ্যন 2020 নাম দিয়া হৈছে আৰু ইয়াত হাজাৰ হাজাৰ লোক তাত ওলাব। बेफोर बाथ्राखौनो बुंदों दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा। नंगौ, बिथां दिपेन बर'आ बुंथिदों दि जायखिजाया समावनो 122 संबिजिर सोदांनाय आरो आर्टिकेल 208 जानांगौ। मानोना थांनाय 5 बोसोराव पार्लियामेन्टआव माखासे बिलफोरखौ पास खालामनायखौ नुनो मोन्दों, नाथाय 122 संबिजिर सोदांनाय आरो आर्टिकेल 208 खौ मानो मावफुङाखै। बेनिखायनो जों दाबि दैखांदों जे जायखिजाया समावनो 122 संबिजिर सोदांनाय आरो आर्टिकेल 208 जानांगौ होनना दाबि दैखांदों बिथां दिपेन बर'आ। যোৱা 5টা বছৰত আমি দেখা পাইছোঁ যে প্ৰায় 100ৰো অধিক ইয়াত বিধেয়ক পাৰ্লিয়ামেণ্টত, ৰাজ্যসভাত, লোকসভাত পাছ কৰা হৈছে। কিন্তু 125 এমেণ্ডমেণ্ট আৰু আৰ্টিকেল 280 কি কাৰণত পাছ কৰা নহ'ল? কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে তেওঁ খুব আগ্ৰহেৰে আৰু খুব মানে অধিক গুৰুত্ব সহকাৰে তেওঁলোকে আগুৱাই গৈছোঁ। সকলো কথা তাত মানে স্পষ্টকৈ হৈছে, খালি বিলটো পাছ কৰিব লাগে। কিন্তু যেতিয়াই অধিৱেশন আহে, যেতিয়াই ছামাৰ ছেশ্যন গ'ল, এতিয়া উইণ্টাৰ ডিচেম্বৰত আহি আছে, তো আমি দাবী জনাইছোঁ যে যিকোনো বিনিময়ত এইটো পাছ হ'ব লাগে। मिरु सरकारखौ जों खावलायदों दि जुदि नभेम्बर एबा डिसेम्बर दानाव 122 संबिजिर सोदांनाय आरो आर्टिकेल 208 आरो कार्बि आंलं आरो डिमा हासावनि बर' कचारिफोरनि STH होनाय आरो गुबुन गुबुन दफाफोरखौ मावफुंजायाब्ला मिरु सरकारा ABSU खौ सोलो बाहायनोसो थांखि लादों होनना जों फोथायगोन होनना रोखा बाथ्रा बुंथिदों बिथां दिपेन बर'आ। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, আৰু যদি উইণ্টাৰ ছেশ্যন ডিচেম্বৰ বা নৱেম্বৰ মাহত এই বিধেয়কখন যদি পাৰি নহয়, আমি বুজি ল'ম যে কেন্দ্ৰীয় চৰকাৰে চুক্তিৰ নামত, চুক্তি ৰূপায়ণৰ নামত নিখিল বড়ো ছাত্ৰ সন্থা আন আন সংগঠনক প্ৰতাৰণা কৰা এই এটা উদ্দেশ্যহে তেওঁলোকে আগুৱাই লৈ গৈছে বুলি আমি বিশ্বাস কৰিবলৈ বাধ্য হ'ম। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এতিয়াও আমাৰ বিশ্বাস আছে আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে যিকোনো বিনিময়ত 125 আৰ্টিকেল 280 সংবিধানৰ 6ষ্ঠ অনুসূচিত সংবিধান বিধেয়ক পাৰিত হ'ব লাগে। আৰু অন্যথা আমি আন্দোলন ঘোষণা কৰিছোঁ, গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিছোঁ। आरो बिथां दिपेन बर'आ बुंथिबावदों दि फैगौ 29 अक्ट'बराव आसामनि गासै 30 जिल्लाफोरनि गाहाय मावख'आव ABSUआ हानजा सरनाय हाबाफारि लागोन आरो बे रेलीनि मुंखौ रेली फर बडो एकर्ड इमप्लिमेन्टेशन होनाय जादों। आरो बेनि उनाव 20 नभेम्बराव कन्स्टिटिउसन क्लाबाव मोनसे सेमिनार जागोन आरो 21 नभेम्बराव बिटिआर गोजोन गोरोबथाखौ आबुङै मावफुंनो थाखाय गोदान दिल्लीनि जन्तर मन्तराव सोमावसारगोन होनना बाथ्रा बुंथिदों बिथां दिपेन बर'आ। গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিছোঁ যে অহা 29 তাৰিখে অসমৰ প্ৰায় 30টা জিলাত প্ৰতিটো জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিবাদী এটা ৰেলী কাৰ্যসূচী আমি ওলাম। তাত ৰেলী ফৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন, বড়ো একৰ্ড ইমপ্লিমেণ্টেশ্যন 2020 নাম দিয়া হৈছে
আৰু ইয়াত হাজাৰ হাজাৰ লোক তাত ওলাব ইয়াৰ পিছত নৱেম্বৰত 20 তাৰিখে আমি কনষ্টিটিউশ্যন ক্লাবত তাত আমি সেমিনাৰ এটা আয়োজন কৰিম 10টা শিক্ষক দল গোটেইকেইজন নেতৃত্বক বা এই সংগঠনখিনিক আমি আমন্ত্ৰণ জনাম 21 নৱেম্বৰত আমি যন্তৰ মন্তৰৰ নতুন দিল্লীত আমি এটা বৃহৎ এটা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিম আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংস আন্দোলন চলাম এই আন্দোলন জংগী হ'ব আন্দোলন আমি কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ কাৰণে আন্দোলন হ'ব আৰু কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক আমি অলৰেডি কৈছোঁ যে যিকোনো বিনিময়ত আগন্তুক শীতকালীন অধিৱেশনত এই বিধেয়ক পাৰি দিব লাগে যাহাতে চুক্তিৰ নামত প্ৰতাৰণা কৰা নহয় চুক্তি কৰি বড়ো চুক্তিক আগধৰিয়ে আলফা আহিছিল চাওতাল আদিবাসী আহিছিল ডিমাচা কাৰ্বি উগ্ৰপন্থীসকল আহিছিল মণিপুৰৰ কাৰ্বি মানে আপোনাৰ ত্ৰিপুৰাৰ KNA তেওঁলোকে আহিছিল আৰু আন যিখিনি উগ্ৰপন্থী সংগঠন তেওঁলোকে আহিছিল আজি প্ৰথম যিসকলে এই চুক্তি কৰিছিল সেই চুক্তি ৰূপায়ণ নকৰাটো আন চুক্তি স্বাক্ষৰকাৰীৰ কাৰণেও এটা ডাঙৰ প্ৰশ্ন হৈ উঠিব